নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান মই চাপৰিত আহি আছোঁ। চাপৰিত আহিছোঁ মানে আমাৰ খুৰাৰ ফাৰ্ম আছে, তালৈকে আহিছোঁ। আৰু ফাৰ্মখননো কি কি কৰিছে, কি কি আছে, তাকে আপোনালোকক অকণমান দেখাম বুলি আজি ওলাই আহিলোঁ। ঠিক আছে, সৰু তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফাৰ্মত আহি পালোহি। বতৰটো বৰষুণে দিলে, হ'লেও আপোনাক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু। আহি আছোঁ, বৰষুণে দিলে। ৰ'ব, বৰষুণ দিছে, নহ'লে তিতিব লাগিব। বৰষুণ অলপ অলপকৈ দিলে আৰু মই আহি পাওঁ অৱস্থাত বৰষুণ দিছে। মানুহবিলাক কোন আছে অলপ ভিতৰলৈ যাওঁ। এইফালে আহি আছে আমাৰ ইয়াতে থকা এজন ব্যক্তি। এতিয়া মই আহি পাই গ'লোহি ফাৰ্মৰ ভিতৰত। বলক আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰোঁ। বলক ভিতৰলৈ সোমাই যাওঁ, কি কিনো আছে চাওঁগৈ। এয়া বেঙেনা লাগি আছে। এয়া বেঙেনা লাগি আছে, আৰু আছে বেঙেনা গছ এইফালে। আছে এয়া জলকীয়া লগাইছে, জলকীয়াও লগাইছে ঢেৰ। সেইফালে ভিতু পুখুৰীত ফিচাৰী লগাইছে সেইফালে, সেয়াও দেখাওঁ আপোনালোকক। আৰু এইটো এটা ধুনীয়া ছাতি, ইয়াত ধুনীয়াকৈ বহিব পাৰি, বহি চাহ খাব পাৰি আৰু আৰামত ধুনীয়াকৈ। এয়া দিলেও এই বেঙেনা আছে। অলপ আপোনালোকক দেখাইছোঁ গোটেই ফাৰ্মখন। এয়া সম্পূৰ্ণ এৰিয়াটো এইটো। বলক এতিয়া আমি ভিতৰলৈ যাওঁ, ভিতৰত কি কিনো আছে আপোনালোকক দেখাওঁ। বলক আহি এটা ধুনীয়া বস্তু দেখিলোঁ। এয়া জলকীয়া গছ ক'ত ৰুইছে চাওক, বস্তাত মাটি ভৰাই জলকীয়া গছ ৰুইছে। এইটো এতিয়াতো পেহা হ'ব হয়, পেহাই এইটো কাম কৰিছে, ৰুইছে। আৰু আছে এইখন চকী তেখেতেই বনাইছে, পেহাই। আৰু আছে জলকীয়া বুলি। এয়া বহুত দিনৰ ভিতৰত কিদৰে মাটি ভৰাই জলকীয়া বুলি ৰুইছে সেয়া আপোনালোকক দেখাইছোঁ। এয়া আৰু এয়া বস্তাত ৰুইছে। এয়া দেখিছে। আৰু এইখন শৰাই পেহাই বনাইছে, কাঠেৰে বনাইছিলে এইখন। এয়া আৰু আছে জলকীয়া বুলি। এইফালে ইয়াতো ৰুইছে। এয়া ধুনীয়াকৈ মাটি ভৰাই জলকীয়া বুলি ৰুইছে। চাঙৰ ওপৰত কৰা পদ্ধতি এইটো। এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। এইখনত খুৰা শুৱে, আৰু এইখনত কোনোবা আলহী চালহী আহিলে শুৱে। এয়া দুইখন বাঁহেৰে বনোৱা বিচনা, পেহাই বনাইছিলে। ৰ'ব আপোনাক দেখাই আছোঁ। এয়া গৰম দিনত থাকি বহুত ভাল লাগে চাংঘৰত। তলৰ পৰা ঠাণ্ডা হাৱাটো আহি থাকেতো। আৰু এয়া ফেনো আছে। এয়া বলক এতিয়া আমি বাহিৰলৈ যাওঁ, বাহিৰখন এপাকটো দেখাওঁ। এইটো এটা পুখুৰী এতিয়া ইয়াত বৰ্তমান দুটা আছে। এটা সেইফালে আছে। ইয়াত আপোনাৰ চব মাছে দিয়া আছে, গাছ কাপ, ৰূপচন্দা, ৰৌ, কমল কাপ, বিগেট কাপ, চব মাছেই আছে। বলক মই সিটো বিচাৰিও দেখাওঁ তাৰ কাণত কি কৰিছে।
ফিচাৰী দোকানত সেয়াও দেখাম আপোনালোকক বলক। তাৰ আগতে এটা কথা কওঁ, ইয়াত ছাগলী, গাহৰি, হাঁহ, কুকুৰা চব আছে। বৰ্তমান ছাগলীবিলাক চৰি আছেগৈ। অলপ আপোনালোক দেখাই দিওঁ কিমান ছাগলী বৰ্তমানলৈকে ইয়ালৈ আহি আছে। অলপ ভিডিঅ'টো দেখাওঁ মানে। এইটো এটা ছাগলী গ'ল। ইয়াতো এতিয়া বৰ্তমান ছাগলী অহা নাই। এয়া ইয়াতো ছাগলী থাকে, ইয়াতো ছাগলী থাকে, ইয়াতো এয়া ছাগলী আহিছে। বৰষুণ দিয়াৰ কাৰণে দুটা এটা আহি আছে। তাৰপিছত ইয়াত আগতে হাঁহ আছিলে, এইটো বৰ্তমান এতিয়া ভাঙি দিলে। ব'লক আমি এইটো বিচাৰিলে যাওঁ। এয়া ছাগলী আহিয়ে আছে। এয়া এয়া গাছ কাপ, কমল কাপ আৰু বাহু চমা দিয়া আছে ইয়াত। ইয়াৰ কাণে কাণে তলে তলে গোটেই এনেকৈ গোটেইটো দলিয়াবলৈ দি আছে। অলপ আপোনাক দেখাই আহোঁ। অলপ কি লগাইছে চাই লওঁ। এতিয়া আপোনালোকক দেখাম গাহৰিকেইটা ক'ত থাকে। আহি আছোঁ তাৰ পৰা আঁতৰ থৈ অহা হৈছে মানে গাহৰিকেইটা। অলপ আপোনালোকক দেখাই আছোঁ। আৰু অকল ইয়াতো অলপ চব্জি কৰিছে, সেয়াও আপোনালোকে কি কিনো কৰিছে চাওঁ ইয়াত। এই তাত থাকে আমাৰ গাহৰি। এয়া গাহৰিৰ কাৰণে দানা আনি থোৱা আছে আৰু ইয়াত গাহৰি দানা বনোৱা হয়। এইটো ঘৰটো গাহৰি দানা বনোৱা ঘৰটো। বলক চাওঁ এতিয়া কি কি আছে ইয়াত। গাহৰি দানা আছে নে নাই? এইটো গাহৰি দানা অলপ আছে। এয়া গাহৰি দানা ভিতৰতো এয়া ভুচি কিবা কিবি থৈ দিয়া আছে। বলক এতিয়া গাহৰিকেইটা চাই লওঁ। এইটো নতুনকৈ বনোৱা আছে। আগতে গাহৰিকেইটা সিফালে আছিলে, ইফালে আছিলে, এতিয়া ইয়াত থোৱা হৈছে। বলক চাওঁ গাহৰিকেইটা। এইটো ৰুম ফ'ল' কৰিবলৈ আছে, ফ'ল' কৰা নাই। এইকেইটা গাহৰিকেইটা এয়া 5টা আছে লগতে বৰ্তমান এতিয়া। আৰু আছে গাহৰি ইখন ফাৰ্মত আছে, আৰু এখন ফাৰ্ম আছে ফুৰাব, তাত আছে এইকেইটা।
আপোনালোকক দেখালৈ। ইমান এটা ধুনীয়া পৰিৱেশ, ইমান ঠাণ্ডা ঠাই, কোনো হুলস্থুল নাই, ইয়াত থাকি বহুতেই ভাল লাগিছে। কি ক'ম আৰু, ক'বলৈ একো মানে ভাষাই বিচাৰিব নাই, ইমানেই ধুনীয়া লাগিছে থাকি। আজি ভিডিঅ'টো দেখাবলগীয়াখিনি আপোনালোকক দেখালৈ। ব্লগ বনোৱাত ইমান এক্সপাৰ্টো নহয়, তথাপিও আপোনালোকৰ বাবে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি কিবা ভুলো হৈছে সেইটো যেন আপোনালোকে আঙুলিয়াই দিয়ে কমেণ্টৰ যোগেদি। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, এণ্ড যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেয়াই আছিলে আজিৰ ভিডিঅ'টো। তেন্তে বাই, আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। বাই।